নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল লাইভ চিং ইট এণ্ড ট্ৰেভেললৈ। মানুহৰ জীৱন দুদিনীয়া, এই দুদিনীয়া জীৱনত জীৱনৰ গান গাওক, খাওক আৰু ফুৰাওক। পোৰা আলুৰ পিটিকা আমাৰ অসমীয়া ব্যঞ্জনৰ এক অবিচ্ছেদ্য অংগ। আজি আপোনালোকৰ সন্মুখত দেখাম গেছত পোৰা আলুৰ সৈতে কণীৰ পিটিকা, এখন অসমীয়া ব্যঞ্জন। এই গেছত পোৰা আলু পিটিকাখন বনাবলৈ আমাক লাগিব এটা কণী, এটা আলু, এটা পিঁয়াজ, ৩-৪ টুকুৰামান নহৰুৰ টুকুৰা, অলপমান ধনিয়া আৰু এটা জলকীয়া। প্ৰথমে আমি আলু আৰু কণী দুয়োটা বইল কৰি ল'ব লাগিব। এয়া চাওক, আমি আলু আৰু কণী বইল কৰি ল'লোঁ। এতিয়া আমি এখন কেৰাহীত অলপমান মিঠাতেল গৰম কৰি ল'লোঁ। এয়া আমাৰ তেল গৰম হৈ আহিল। আমি এতিয়া ইয়াত আমাৰ গুচাই লোৱা নহৰুকেইটা ৰঙা হোৱাকৈ ভাজি ল'লোঁ। আমি লক্ষ্য ৰাখিব লাগিব যাতে নহৰুকেইটা মচমচীয়া হয় কিন্তু জ্বলি নাযায়। বইল কৰি লোৱা আলুটো আমি এডাল শলাৰে অলপ অলপ ফুটাই ল'লোঁ। এতিয়া আলুটো শলাদাৰে ইপাৰ সিপাৰকৈ ফুটাই আমি এডাল ষ্টেণ্ড পাতি ল'লোঁ আৰু সেই ষ্টেণ্ডডালৰ ওপৰত আমি আলুটো দি পুৰিবলৈ আৰম্ভ কৰিলোঁ। আলুটোৰ এটা অংশ পুৰোঁতে আমি আনটো ছাইডলৈ আলুটো ঘূৰাই দিলোঁ। এয়া আমাৰ আলু পোৰা প্ৰায় হৈ গ'ল। আলুটো ঠাণ্ডা হোৱাৰ পিছত আমি লাহে লাহে পুৰি যোৱা বাকলিখিনি গুচাই ল'লোঁ। এয়া আমাৰ বাকলি গুচাই হৈ গ'ল। আমি এতিয়া আমাৰ আলুৰ লগত কণীটো যোগ কৰি দিম। তাৰ লগে লগে আমি ধনিয়াখিনিও যোগ কৰি দিম। ধনিয়াৰ লগতে আমি জলকীয়াখিনিও যোগ কৰি দিম আৰু আমাৰ পিঁয়াজখিনিও যোগ কৰি দিম। তাৰপিছত আমাৰ সোৱাদ অনুসাৰে আমি নিমখ দি আটাইখিনি পিটিকিবলৈ আৰম্ভ কৰিম। আমি যি তেলত নহৰু ভাজি লৈছিলোঁ, সেই নহৰু ইতিমধ্যে ঠাণ্ডা হৈ গৈছে, গতিকে আমি সেই নহৰু ভজা তেলখিনিও আমাৰ পিটিকাত যোগ কৰি দিম আৰু ই আমাক এটা ধুনীয়া স্মোকি ফ্লেভাৰ দিব। এতিয়া আমি সকলোবোৰ একেলগতে পিটিকিবলৈ যত্ন কৰিম। বহুতে হাতেৰে পিটিকিলে পিটিকা খাবলৈ বেয়া পায়, কিন্তু আপোনালোকক জনাই থওঁ যে হাতেৰে পিটিকাৰ যি সোৱাদ, সেই পিটিকাৰ সোৱাদ আপুনি যি খুন্দনা বা বেলেগত খুন্দি ল'লে সেয়া সোৱাদ আপুনি কেতিয়াও নাপায়। গতিকে এয়া মোৰ মাৰ সহায়ত মই আলু, কণী, পিঁয়াজ, ধনিয়া, জলকীয়া আটাইবোৰ একেলগতে সানি পিটিকি ল'লোঁ। এয়া চাওক, আমাৰ গেছত পোৰা আলুৰ পিটিকা প্ৰায় হৈ গৈছে। এয়া আপোনালোকৰ সন্মুখত আমাৰ পিটিকা তৈয়াৰ আৰু এয়া আমি ভাতৰ লগত পৰিৱেশন কৰিম। বন্ধুসকল, আজি মই এই ভিডিঅ'ৰ জৰিয়তে প্ৰয়াস কৰিলোঁ কিদৰে আমি গেছতে পোৰা আলু পিটিকাৰ সোৱাদ ল'ব পাৰোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ' ভাল পালে তেতিয়াহ'লে কাইণ্ডলি কমেণ্ট, শ্বেয়াৰ আৰু লাইক কৰিব বুলি আশা কৰিলোঁ। আৰু যদি আপোনাৰ কোনো অসুবিধা নহয়, ছাবস্ক্ৰাইব বাটনটোও টিপি দিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, আপোনালোকৰ সকলোৰে সময়বোৰ শুভ হওক। নমস্কাৰ।